আপোনালোকক দেখুৱাম মাছ আৰু বিলাহীৰ আঞ্জা গতিকে আপোনালোকে চাই থাকিবচোন কেনেকৈ বনাও মাছ বিলাহীৰ লগত মাছ এতিয়া মই কেইটামান মাছ ৰেডি কৰি ললোঁ কাটি পেলাই ধুই পেলাই আৰু লগতে দুটা বিলাহী লৈছোঁ দুটা বিলাহী দীঘলকৈ কাটি লৈছোঁ আৰু ইয়াত পিঁয়াজখিনি কাটি লৈছোঁ আৰু দুটামান কেঁচা জলকীয়া আৰু আদা নহৰু গতিকে এতিয়া আদা নহৰুখিনি মই প্ৰথমতে মিহি মিহিকৈ কাটি ল'ম এইখিনি পেষ্ট নবনাওঁ মিহি মিহিকৈ কাটি ল'ম আৰু তাৰপিছত মই বনোৱা ষ্টাৰ্ট কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আমি এতিয়া মাছখিনি নিমখ আৰু হালধি জোখমতে সানি ল'লোঁ সানি লৈ পেলাই এতিয়া লগতে এইখিনি আদা আৰু নহৰুখিনি মিহি মিহিকৈ কাটি ল'লোঁ চ' এতিয়া আমি তেলতে এইখিনি ফ্ৰাই কৰি ল'ম প্ৰথমতে মাছখিনি এতিয়া আমি এনেকৈ তেল দি ল'লোঁ জোখমতে চ' তেলখিনি গৰম হোৱাৰ পাছতে আমি মাছখিনি ফ্ৰাই কৰি ল'ম গতিকে আপোনালোকে চাই থাকিব হাততে টিকলহ লৈ যাবা নদী ঘাটলৈ পানীও নচলে ৰে চাবা নদীৰ মাজলৈ হাততে টিকলহ লৈ যাবা নদী ঘাটলৈ পানীও নচলে ৰে চাবা নদীৰ মাজলৈ বহুতো কল্পনাৰে বহুতো হেঁপাহেৰে উঠি মাছখিনি ফ্ৰাই হৈ গৈছে এতিয়া আমি যিহেতু মাছখিনি হৈ গ'ল গতিকে আমি এতিয়া আঞ্জাটো বনাব লাগিব চ' মই এতিয়া তেলত প্ৰথমতে এতিয়া ইয়াতে কেইটামান পাঁচফোৰণ দিম আৰু লগতে কেইটামান গোটা জিৰা দি দিম চ' এতিয়া এইখিনি হোৱাৰ লগে লগে কাটি থোৱা পিঁয়াজ আৰু নহৰুখিনি দি দিম লগতে কাটি থোৱা পিঁয়াজ আৰু নহৰুখিনি দি দিম দিয়াৰ পিছত এতিয়া এইখিনি অকণমান লৰাই থাকিম লৰাই পেলাই অকণমান পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ দিম পিঁয়াজখিনি যিহেতু আমাৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে তেতিয়া আমি কাটি থোৱা বিলাহীখিনি এড কৰি দিম তাতে কাটি থোৱা বিলাহীখিনি এড কৰি আমি জোখমতে আমি নিমখ দিম জোখমতে নিমখ আৰু হালধি দিম আমি হালধি দিয়াৰ পিছত ইয়াত কেইটামান মছলা এড কৰিব ইয়াত হালধি দিম গতিকে ইয়াতে কিছুমান মছলা এড কৰিব লাগিব চ' মই এতিয়া মছলাৰ ভিতৰত জিৰা গুড়ি আৰু অকণমান চিলি পাউডাৰ এড কৰিম গতিকে মই জিৰা পাউডাৰ এড কৰিম অলপমান আৰু বেছি নহয় অকণমান কম পৰিমাণে লগতে চিলি পাউডাৰ অকণমান এড কৰি দিম কালাৰটোৰ কাৰণে কম পৰিমাণে এতিয়া আমি লৰাই ঢাকনি মাৰি থৈ দিম অলপমান বিলাহীখিনি ভাজি নোহোৱালৈকে অকণমান ঢাকনি মাৰি থৈ দিম আমি একদম চিম্পলকৈ বনাইছোঁ কিন্তু বিলাহীৰ লগত মাছৰ কিন্তু সোৱাদটো বহুত বেলেগ ধৰণৰ এতিয়া আমি এনেকৈ ঢাকনি মাৰি অলপ সময়ৰ কাৰণে থৈ দিম তাৰপিছত আমি পানী এড কৰিম চ' চাই থাকিব আৰু বিলাহীখিনি প্ৰায় হৈ গৈছে ভাজা গতিকে আমি ইয়াত অলপমান পানী এড কৰিম গৰম পানী অকণমান এড কৰিম জোখমতে বেছি নহয় একদম কম পৰিমাণে যিহেতু মই কম পৰিমাণে বনাইছোঁ চ' আপোনালোকে জোখমতে পানীটো এড কৰি ল'ব পাৰে গতিকে এইখিনি অকণমান উতলিবলৈ দিম যেতিয়াই উতলাৰ পিছতে আমাৰ মাছখিনি আমি ভাজি থোৱা মাছখিনি ইয়াত তৰকাৰীত দি দিম তাৰপিছতে আমাৰ মাছৰ আঞ্জা ৰেডি হৈ যাব গতিকে এতিয়া মই অলপ সময় উতলিবলৈ দিওঁ আমাৰ এয়া মাছৰ আৰু বিলাহীৰ আঞ্জা ৰেডি হৈ গৈছে গতিকে এতিয়া পৰিৱেশন কৰিব লাগে গৰমে গৰমে এয়া আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল বিলাহীৰ লগত মাছৰ আঞ্জা চ' আপোনালোকেও কেতিয়াবা বনাই চাবচোন কেনেকুৱা লাগে মইতো ভালেই পাওঁ খাই আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব